Hello guys, বৰ্তমান আহি পাইছোঁ আমি উৰিয়াং প্লেচ চাওক ওৱাও আহি পাইছোঁ বৰ্তমান এয়া আমাৰ ড্ৰাইভাৰ এয়া চাওক প্লেচ চাওক কি মজা ভিউ বৰ্তমান আৰু আমি এতিয়া বৰ্তমান যাম ইয়াৰ পৰা যাম আৰু চাওক একচুৱেলি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ এক্সাম পৰীক্ষা প্ৰেক্টিকেলটো আজি অলপ পূজা দিনত বাহিৰৰ ফালে ওলাই আহিছোঁ তো অলপ ফুৰিব আহিছোঁ ডাউকিলৈকে যাম আমি এতিয়া আৰু KrangSuri ৱাটাৰফল চাম বুলি ভাবিছোঁ তো চাই থাকিব ৱেলকাম টু জন্তিয়া ৰাতি ইয়াতে থাকিব লাগিব কাৰণ ৰাতি হৈ গৈছে আহোঁতে দেৰি হৈ গৈছে মানে বৰ্তমান এতিয়া আমি বৰ্তমান জোৱাই পাৰ হৈ অলপ মানে কিবা এটা গাঁও বা কিবা এটা জেগা হয় এইটো নাজানো কিবা হয় কিন্তু ইয়াতে থাকিব লাগিব আমি ৰুম বিচাৰে পোৱা নাই তাৰ মানে বহুত ৰাতি হৈ গ'ল আহোঁতে আমি যাবলৈ খোজা জেগাটো যাই পোৱা নাই এতিয়ালৈকে একচুৱেলি তো আমাৰ বহুত প্ৰব্লেমো হৈ গৈছে জোৱাই আৰু দুৰ্গা পূজা Hello guys, good morning guys. বৰ্তমান টাইম ৰাতিপুৱা এতিয়া আমি ওলালোঁ ৰুমৰ পৰা যাবলৈ KrangSuriলৈ 29 কিলোমিটাৰ আৰু ডাউকিলৈকে 55 KrangSuri ৱাটাৰফললৈকে যাম তাৰপাছত ডাউকি তো বলক আমি এখন হোটেলতে আছিলোঁ ৰাতি এটা ৱাটাৰফল চালোঁ একচুৱেলি এইটো মোৰ লাইফষ্টাইল ব্লগ চেনেল হয় তো মোৰ যিটো জীৱনৰ যি অভিজ্ঞতা যি উপভোগ কৰোঁ মই শ্বেয়াৰ কৰোঁ তো বলক যাওঁ আৰু আগলৈ কি দেখা পাওঁ যোৱাকালি মানে অলপ ভিডিঅ' বনোৱা প্ৰব্লেম হৈ গ'ল মানে ৰাতি হৈ গ'ল আহোঁতে একচুৱেলি যোৱাই বুলি ক'লে অলপ আহোঁতে অলপ প্ৰব্লেম হয় তাৰমানে অলপ ফাষ্ট আহিব লাগে ৰুম পোৱাৰ অলপ প্ৰব্লেম হয় সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হৈছিল অলপ আহিলে ফাষ্ট বা বুক কৰি থ'ব লাগে ৰুম এয়া এতিয়া বৰ্তমান অলপ কিবা খাই লওঁ পেটটো ভোক লাগিছে ৰাতিপুৱা এয়া অলপ কিবা খাই বুলি এয়া পৰঠা হৈ গ'ল এতিয়া আৰু এতিয়া যাত্ৰা আৰম্ভ হ'ব আমাৰ ডাইৰেক্ট KrangSuri ৱাটাৰফললৈকে তো বলক ৰমেশে কিবা খুৱাইছে
হেল্ল' গাইজ, আহি এটা মজা প্লেচ পাইছোঁ, পূৰা মজা ভিউ আপোনালোকক এতিয়া দেখুৱাম। আমি ৰাস্তাৰ গাড়ীৰ পৰা নামি ৰাস্তা অলপ দূৰলৈকে চাবলৈ গৈ আছোঁ, পূৰা মজা। ৰাস্তা ইহঁতে গৈ পালেই, এইয়া গৈ পাইছে ইহঁতে। মই গৈছোঁ পাছে তো মজা। বৰ্তমান আমি আহি পাইছোঁ LRM বুলি এখন প্লেচ আছে। প্ৰায় আমি 15 কিলোমিটাৰমান আহিলোঁ তাৰ পৰা, মেইন চিটিৰ পৰা। এতিয়া ইয়াতে অলপ ৰাস্তাত যি দেখা পাওঁ দেখাই যাম আৰু। তো বলকচোন চাওঁ। এয়া চাওক মজা ভিউ। তো আৰু অলপ বোলে কয়লা খনি চাব যায় বোলে, অলপ কয়লা কেনেকুৱা ওলায় তাৰমানে। তো বলকচোন চাই আহোঁ আৰু চাওঁ কেনেকুৱা। আৰু আহি এটা মজা বস্তু দেখা পাইছোঁ, ইণ্টাৰেষ্টিং। এইটো হৈছে কলচী ফুল। পুৰা গ'লে যে খায়, এইটো চাওকচোন, কলচী ফুল আজিয়ে পূৰা দেখা পাইছোঁ দেই, স্পট ডেট। কিন্তু কিতাপত দেখা পাইছিলোঁ, কিতাপতে পাইছোঁ, কিন্তু আজিৰ পৰা বহুত ওপৰত উঠি আহিলোঁ। এয়া চাওক গাড়ী তাতে, চাওঁ। এয়া চাওক কয়লা খনি। হৈ গ'ল আৰু যাওঁ আগলৈ, বলক। আমি ফাইনেলি আহি পাইছোঁ। গাড়ী পাৰ্কিং কৰি আহিলোঁ। আমি তললৈ যাব লাগিব আৰু ইয়াৰ পৰা অলপ বহুত দূৰলৈ খোজকাঢ়ি যাব লাগিব। এতিয়া আমি KrangSuri আহি পালোঁ। বৰ্তমান তাতে গৈ পোৱা নাই, আধা ৰাস্তালৈ কিনে আহি পাইছোঁ। যাই পাম আৰু। পানীৰ আৱাজটো শুনা পাইছে কিজানি নিশ্চয়। আৰু কিবা জীৱনত আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহি পাইছোঁ। চ' বহুত এক্সাইটেড হৈছোঁ। তো পাম আৰু অলপ দূৰ আছে, পাম আৰু ওচৰতে আহি পালে। প্ৰথমবাৰ আহিছোঁ, ভাল লাগিছে আহি। ফাইনেলি গেট। ৱাও, পালোঁ KrangSuri ৱাটাৰফল। চাওক वाओ की डेंजरस जगह। यो 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 KrangSuri waterfall চালো, মজা লাগিল।
কেনেকুৱা লাগিল এই মজা লাগে আৰু এবাৰমান আহিব লাগিব মই আগতো আহিছোঁ আৰু ছেকেণ্ডবাৰ আহিলোঁ কিন্তু গা ধুব নাপালোঁ এইটোৱে আফচোচ উপায় নাই নাই না কিন্তু এটা বস্তু দিছে ৰ অলপ জানে না মানুহটো এইটো বোলে খাইছাচোন কি বস্তু জংঘলত পাইছোঁ বঢ়িয়া মানুহটো জানে ইয়ে কৈছে দেই কিন্তু মৰি গ'লে চেচ খাই চাওঁ তো এতিয়া আমি আৰু যাম ক'লৈ বোলে আমি এতিয়া ডাউকিতো যাম ডাউকি চাই আহিম আৰু langkah tulis ada kini kakak turi tak boltang langkahnya kena apa lagi rasa ऐसी